নমস্কাৰ, মই দীপাংকৰ আৰু আজি আপোনালোকৰ বাবে এটা নতুন অনুভৱ লৈ আহিছোঁ, যিটো লিখি পঠিয়াইছিলে নিভা ৰাণী। তেখেতে লিখি দিয়া অনুভৱটো মই পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হয় জনাবলৈ একেবাৰে নাপাহৰিব। জানো তুমি এটি মিছা প্ৰতিশ্ৰুতি, যাক অহৰহ লৈ ফুৰিছোঁ বুকুত। তুমি নোপোৱা যন্ত্ৰণাৰ এন্ধাৰ সিঁচি লৈছোঁ চকুত। তথাপি তুমি যে ভাল পোৱা, সযতনে বুকুত ৰোৱা। তুমি অহাৰ সপোন লৈ কত দিন ৰাতি হয়, আৰু তুমি আহিয়ে গুচি যোৱা, মাথো পুৱাৰ সপোন হয়। এটা খুব সৰু ধুনীয়া অনুভৱ পাঠ কৰি শুনালোঁ। কেনেকুৱা হৈছে জনাবলৈ একেবাৰে নাপাহৰিব, আৰু আপোনালোকৰ অনুভৱবোৰ মোক কমেণ্ট বক্সত প্ৰেৰণ কৰিব পাৰিব। মই পাঠ কৰিবলৈ চেষ্টা কৰিম, আৰু যদিহে ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব। ধন্যবাদ।